हेलो फ्रेंड्स की खबर मैं भाले निश्चय ভাল আজি ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰি দিম ভিডিঅ'টো শেষলৈকে সকলোৱে চাব মাজতে স্কিপ নকৰিব এতিয়া বাৰু দুপৰীয়াই হ'ল 12টা বাজিলে মই ভাত পানী খামগে আৰু খোৱা নাই কি কাম মন কৰি মোটামুটি আজৰি হৈছো পল মাইনাও গা পা ধুলে আৰু ইয়াৰ পিছত কি হয় নহয় তোমাক দেখাম বাৰু চাই থাকিব हेलो मैं आजरी हलो इतना जेतु आबेली हल इतना और भाविलो अकणमान किबा कथाके पातो आमार पल माइनानो कि करि आछे चावकचोन इमान बिजी हो आछे आमार लराटो कि कइছা कि कइছা एफाले हा इमान व्यस्त no চাও অকমান মুছলে হা আকৌ অকমান মুছলে মই মৰম কৰি দিম হা মই মৰম কৰি দিম হা জান ইমান ভাল পায় এখনত উঠি লৰাই বাবা 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 हमारे स्पेशल गेस्ट एजन আছে দেই আজি কিবা বহুত নিজান নিজান লাগি আছে না স্পিড চলে মই কোনে লগাইছে इफाले हाई कर दिया जान इफाले हाई कर दिया ओ मातिसा नेকি कोनो एटु पल माइना हयने कोने लैছিল ओ হয় নেকি খুৰা লৈছিলে নেকি তোমাক বাইদেউ চোৱা বোলে গুগুনে মানে দু হাই কৈ দিয়াচোন মই কৈ দিয়া চুমাটা দি দিয়া নিদিয়ে আমাৰ ল'ৰাটোৱে চুমা তোমাৰ একো নিদিয়ে আজি বিশেষ দেখাবলগীয়া একো নাই আৰু খোৱা বোৱা সময়খিনিত বিশেষকৈ ভিডিঅ' কৰা নহয় ল'ৰালৰিকৈ খাই আজৰি হওঁ যেহেতু ল'ৰাই আমনি কৰিলে আকৌ লেঠা লাগে খোৱা বোৱা খেলিমেলি হৈ যায় আৰু আজি কেইদিনমানৰ পৰা এনেকুৱা হৈছে দুপৰীয়া ভাত খাবলৈ লওঁহে একদম দবা পিটা বৰষুণ আহে ভাতৰ মানে হেৰিয়াত বহাৰ পিছত ডাইনিঙত বহাৰ পাছত সদায় উঠি আহিব লগা হৈছে এইকেইদিন ভাত খোৱাৰ কাৰণে খেলিমেলি হৈ গৈছে হাত ধুই আকৌ কাপোৰ ভৰাই ভাত চাত খাব মন নাযায় সদায় সদায় এনেকুৱাই হৈ আছে আজি মানে মাজনীয়ে কৈছে তুমি ভাত খাবলৈকে বাদ দিয়া ভাত খাবলৈ ল'লে বৰষুণ আহে বতৰটো বৰ কিবা কিবা কৰি আছে কোনোবা এটা সময় ৰ'দ কোনোবা এটা সময়ত বৰষুণ দিয়ে আকৌ কিবা কিবি আৰু এনেকৈ বতৰ থাকিলে মানুহৰ গাবিলাকো বেয়া লাগে বিশেষকৈ বহুত উইক ফিল হয় আৰু চাই থাককচোন পল মাইনে মইনো কি কওঁ এতিয়া বাৰান্দাতে মাজনীও নাই তাই মানে বৰমাহঁতৰ ঘৰত আছেগৈ আৰু মাহঁতো ওলাই গ'ল এতিয়া মই আছোঁ আৰু এই আলহী ভাইটি এজন আছে সেইটো কাৰণে একেবাৰে নিজান হৈ আছে ঘৰখনত এতিয়া ইনো কি কৰে তাকে চাই থাকোঁ আপোনালোককো দেখাওঁ আমনি পালেও উপায় নাই আজি একে আৰু বাইদেউ কি ওলাইছেনো মোৰ দেহা ধন এতিয়া কাগজ পালে একদম খুব টানে এবাৰ পঢ়িব পৰা হোৱা নাই যে যেতিয়া পঢ়িব পৰা হ'ব পঢ়কে চিৰি থাকিব লাগিব ন ফুলে যে মোক কেলে দাম দিছা তুমি
আমাৰ ল'ৰাই মোক দম দিব পৰা হৈ গ'ল দেই মোক দম দিছা তুমি ৰাম ৰাম মোৰ ভয় লাগি গৈছে দেই আয়া মোৰ ভয় লাগিছে ফালিলা দিয়া ফলাখনকে দিয়া মোক দিয়া আমাৰ আজি এইকেইটা লগোৱা হ'ল তাত কেনেকুৱা লাগিছে বাৰু মই নাই লগোৱা দেই আমাৰ এইবিলাক চব ভাইটিয়ে লগাইছে মোৰ এইবিলাক ফুলত ইমান চখ নাই সি ল'ৰা মানুহ হৈ পেলাই এইবিলাক মানে কৰি থাকে তাৰ বহুত চখ এই ফুল চুল লগোৱাবিলাকত আৰু মই বিশেষকৈ এইবোৰ ফুলৰ নামেই নাজানো নাহাঁহিব আকৌ আপোনালোকে এই ছোৱালী মানুহ হৈ পেলাই মানে এইবিলাক একো নাজানে বুলি এইটো আমাৰ বাহিৰ ফালৰ দৃশ্য আৰু মই আগতেও কৈছোঁ ঘৰৰ মানে বাৰান্দাৰ পৰা ধুনীয়াকৈ নামঘৰৰ মণিকূট ভাগো দেখি থাকি খুব ভাল লগা এটা পৰিৱেশ আমাৰ এইখনতে নামঘৰৰ ভিতৰ ভাগত মানে যেতিয়া সোমাই যাওঁ বহুত ভাল লাগে মানে আৰু ৰাতিপুৱা গিলখন খোলে গিল খোলাৰ পাছতে আৰু নামঘৰে দেখি সেইটো কাৰণে নিজকে বহুত লাকি বুলি ভাবোঁ মানে এতিয়া গধূলি হ'ল আৰু কিবাকিবি অকণমান কাম আছিলে কৰিলোঁ এতিয়া আমাৰ পল মাইনা টোপনি আহিছে চকুকেইটা সৰু সৰু হৈ আহিছে সি মানে হ'ব এতিয়া তাক শুৱাই লওঁ মই আৰু আজি বিশেষ কিবাকিবি দেখুওৱা নহ'ল বাৰু যদিহে আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ছাবস্ক্ৰাইব কৰিব কিন্তু নকৰাকৈ নাথাকিব কৰিব লাগিবনে ছাবস্ক্ৰাইব নাই নহয় হয় আমাৰ ল'ৰাই নালাগে বুলি কৈছে দেখোন কৰিবা বুলি কোৱা আকৌ বুলি মা ইমান কষ্ট কৰি ভিডিঅ' বনাই মোক লৈ পেলাই কোৱাচোন তোমালোকে চবেই ছাবস্ক্ৰাইব কৰিবা দেই বাই বাই